ওয়েলকাম টু মাই ইউটিউব চেনেল দীপালি ডেকা কুচুমাই। আজি আপোনালোকৰ আমাৰ ধাননি পথাৰখন কেনেকুৱা হৈছে বৰষুণৰ পানী তিতি পিনে তাকে দেখুৱাব ওলাইছোঁ। দাৱনীৰ অভাৱত ধানবিলাকো কাটিবলৈ পৰা নাই। ধান কটা মানুহ তেনেই আজিকালি কমিয়ে গৈছে। দাৱনীৰ অভাৱত এয়া ধানবিলাক কাটিব পৰা নাই। থোকবিলাক হালি হালি গৈছে। এতিয়াতো 2-3 দিন বৰষুণ পৰি থকা দেখি বেছি থোকবিলাক হালি গৈছে। সেয়েহে মই এতিয়া ভাটিবেলা অলপ সময় আহি পিনে 1 গজা পাৰোঁ 2 গজা পাৰোঁ কাটি আছোঁ। যদি দাৱনী বিচাৰি পাওঁ তেতিয়াহ'লে দাৱনী একেদিনাই লগাই দিম। মোৰ পিছফালেও আৰু বিলফালে বুলি কয়, আমাৰ ঘৰৰ পিছফালে মাটিবিলাকক বিলফালৰ মাটি বুলি কয়। তাতো আছে মোৰ 4 বিঘামান মাটি। তাতো কাটিবলৈ কাৰণে দাৱনী পোৱা নাই। ধানবিলাক এনেকুৱা ধৰণে পকি গ'ল। দাৱনীৰ অভাৱত কাটিবলৈ পৰা নাই। আজি দাৱনী বিচাৰি পালে হয়তো কাইলৈ মানৰ পৰা ধান কাটিবলৈ লগাই দিম। এয়া দেখিছে নহয়, এয়া হ'ল গয়া ধান। এয়া গয়া ধান, এয়া গয়া ধান। আৰু এয়া নৰা কেঁচা হৈ আছে, হ'লেও কাটিবলৈ হ'ল। কিন্তু এয়া হ'ল আপোনাৰ ৰঞ্জিত ধান। আমি ৰঞ্জিত বুলি কওঁ, কিন্তু অইনে কি কয় নাজানো। এয়া নৰাবিলাক কেঁচা হৈ আছে, হ'লেও এইখিনি ৰঞ্জিতখিনি কাটিবলৈ বৰ বেছি বেয়া নহ'ব। কিন্তু গয়াখিনি থোক খালি গৈছে কাৰণে অকণমান কাটিবলৈ কষ্ট হ'ব। কিন্তু বৰষুণৰ পানী পৰি দেখিছে নহয় আপোনালোকে, গোটেই ধানবিলাক ভিজি গৈছে। এতিয়া এইখিনি শুকুৱাইহে পূৰা হেৰি হৈছে, পানীয়ে পূৰা হৈ গৈছে। এয়া দেখিছে নহয় পানী, এয়া পানী হৈ গৈছে। এতিয়া ধানৰ লাঠিবিলাক আমি আকৌ ৰ'দ দিলে লুটিয়াব লাগিব। গোটেই ধানবোৰ ভিজি গৈছে, পানী জমা হৈ গৈছে। দেখিছে, এনেই এবাৰ খেতি বৰষুণৰ অভাৱত খেতি বৰ বেছি ভাল হোৱা নাছিলে ধান খেতি। এতিয়া যিকণ হৈছিলে সেইকণ এতিয়া বৰষুণে কিজানি নষ্টই কৰি পেলাব। এয়া যদি লুটিয়াই নিদিওঁ গজালি ওলাই যাব 2-3 দিনৰ পাছত। সেয়েহে ৰ'দ দিয়াৰ লগে লগে আমি লুটিয়াই দিব লাগিব। অকল আমাৰ পথাৰ বুলিয়ে নহয়, লাচিবিলাক আমি থিয় কৰাই দিব লাগিব। লাচিবিলাক থিয় কৰাই দিছোঁ যাতে সোনকালে শুকাই যায়। এতিয়া যিবিলাক মেলি থোৱা হৈছে সেইবিলাক পানীৰ যিবিলাক পৰি আছে, পানী এতিয়া দেখিছেনে কেনেকৈ পানী ডুঙা পানী গৈ আছে। এনেকুৱা হ'লে পানী যদি পৰি থাকে ধানবিলাক হেৰি হৈ যাব, গজালি ওলাই যাব। গতিকে আপোনালোকেও যদি কাৰোবাৰ পথাৰত এনেকৈ ধান মেলি থৈ দিয়া আছে, ধানবিলাক অতি সোনকালে লুটিয়াই দিয়ক। নহ'লে যিকেইটা ধান পাবলগীয়া আছে সেইকেইটাও গজালি ওলাই নষ্ট হৈ যাব। মই আজি বৰষুণৰ পানীৰ বাবে ধান নষ্ট হৈ যোৱা দেখি আপোনালোককো দেখুৱাই দিব ওলাইছোঁ। যদি মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব, আৰু যদি আপুনি মোৰ চেনেলটো নতুন তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, ধন্যবাদ। জয় আই অসম।